এভৰিৱান মই মাইনু বৰুৱাই মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেই আছে, মোৰো ভালেই। এতিয়া ৰাতিপুৱা 10টা বাজিছে আৰু আমি এফালে যাবলৈ ওলাইছোঁ আৰু ক'ত যাবলৈ ওলাইছোঁ আপোনালোকক সকলোখিনি দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব, সকলোখিনি গম পাব আৰু যিমান পাৰোঁ ভালকৈ আপোনালোকক বস্তুখিনি দেখাবলৈ চেষ্টা কৰিম। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল বাটন অল কৰি ল'ব। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লকচোন। এতিয়া আমি আমগুৰিলৈ গৈ আছোঁ। প্ৰায় সকলোৱে চাগে আলোচনী পঢ়ে। আলোচনীবোৰত যে ধুনীয়া ধুনীয়া ফেশ্বন পেজবিলাক দেখে, সেইবোৰ একোটাকৈ ফটোশ্বুট হয় আৰু মই তেনেকুৱা এটা ফেশ্বন পেজৰ লগতে সৰুকৈ জড়িত হৈ আছোঁ। আজি আমি সুৰঞ্জনা মেগাজিনৰ বাবে দুৰ্গা পূজাৰ স্পেচিয়েল ফটোশ্বুট এটা কৰিবলৈ বুলি গৈ আছোঁ। এয়া আমি আমগুৰি টাউন পাইছোঁহি। আমি ফটোশ্বুটটো কৰিম আমগুৰি কলেজৰ ওচৰত। এয়া আমি পাইছোঁহি। এয়া মোৰ লগত আছে নাজিৰা কলেজৰ ফেশ্বন ডিজাইনিং ডিপাৰ্টমেণ্টৰ প্ৰফেচৰ শ্ৰী প্ৰাঞ্জল প্ৰতিম দত্ত। নন্দিনী মেগাজিন আৰু সুৰঞ্জনা মেগাজিনৰ ফেশ্বন পেজটো তেখেতৰ দায়িত্বতে আছে। প্ৰায় শ্বুটবিলাক আমি একেলগেই কৰোঁ। আৰু এয়া হৈছে আমাৰ ফটোগ্ৰাফাৰ আবিদ হুছেইন। এয়া মডেলসকলৰ মেকআপ আৰম্ভ হৈছে। মেকআপ কৰিছে মেকআপ আৰ্টিষ্ট তামান্না হুছেইনে। মেকআপটো হয় মানে আমি শ্বুটিঙৰ লোকেশ্যন বিচাৰি গ'লোঁ। মই নোৱাৰিম ন? এতিয়া নালাগে বাৰু। এইখন ওচৰতে আছে আমগুৰি কলেজখন। এয়া আমি আমগুৰিত আছোঁ। এয়া আমাৰ প্ৰাঞ্জল প্ৰতিম ছাৰ। ছাৰ দুআষাৰ কওক কিবা এটা। খুব ভাল লগা পৰিৱেশ এটা, আমগুৰি কলেজৰ কিনাৰতে আছোঁ। মাইনু বাবুয়ে এটা ফটোশ্বুট এৰেঞ্জ কৰিছে আমাৰ মাহেকীয়া আলোচনী সুৰঞ্জনাখনৰ কাৰণে, দুৰ্গা পূজা স্পেচিয়েল। গতিকে মই আহিছোঁ, আবিদ আহিছে ফটোগ্ৰাফী। আমি আজি একেলগে খুব ধুনীয়া শ্বুট এটা কৰিম। আপোনালোকে অলপ সময়ৰ পিছতে আকৌ দেখিবলৈ পাব। আমাৰ ধুনীয়া ধুনীয়া মডেল মেকআপ কৰি আছে আৰু ধুনীয়া ধুনীয়া ড্ৰেছ আৰু সুন্দৰ, খুব ধুনীয়া লোকেশ্যন আমগুৰি কলেজৰ ওচৰৰ। বিৰাট ভাল লাগিছে, পৰিৱেশটো ভাল, বতৰটো আজি খুব ভাল, বতৰো ভাল, গতিকে ভাল লাগিব। তাকে আৰু এয়া পৰিৱেশটো অলপ দেখাইছোঁ। এইফালে ধুনীয়া সেউজীয়া হৈ আছে গোটেই। বেটা হাই কৰি দিয়া অলপ। এয়া আমাৰ বিদুৰ মেকআপ চলি আছে। আমাৰ মাজত আছে আমাৰ বিদুৰ ভাইটি। হাই, বিদুৰ দুআষাৰ কৈ দিয়া মোৰ বিষয়ে। হেল্ল' এভৰিৱান। আমি আজি বহুত দিনৰ পিছত, যিহেতু 5 months লকডাউন হৈছে, তো তাৰপিছত আমি আজি শ্বুট কৰিবলৈ লৈছোঁ আৰু ইয়াৰ মূল ক্ৰেডিট যায় মাইনু বাইলৈ। আৰু আপোনালোক সকলোৱে মাইনু বাইৰ চেনেলটো চাই থাকিব আৰু ছাবস্ক্ৰাইব, শ্বেয়াৰ আৰু লাইক কৰিবলৈ নাপাহৰিব। থেংক ইউ। ব'লা তেন্তে আমি আৰম্ভ কৰোঁ ন? ব'লা। এয়া ফটোগ্ৰাফাৰ আবিদ হুছেইনে ফটোশ্বুট আৰম্ভ কৰিছে। আচলতে আমি বাগানৰ মাজত ফটোশ্বুট কৰিম বুলি ভাবিছিলোঁ, কিন্তু চটৰ ওপৰতে ইমান ধুনীয়া ফুলগছ এজোপা আছে, তাকে চাই মেলি আমি তাতে ফটোশ্বুট কৰিম বুলি সিদ্ধান্ত ল'লোঁ।
এয়া আমাৰ ওচৰত আছে দীক্ষিতা। হেল্ল' মই দীক্ষিতা। আজি মই আমগুৰিত আহিছোঁ ফটো শ্বুট কৰিবৰ কাৰণে। এয়া মাইনুপাৰ ইউটিউব চেনেলটো আছে, তাত আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। থেংক ইউ দীক্ষিতা। এয়া ফটোশ্বুটৰ মাজতেই বৰষুণ দিলে। এয়া আমাৰ ল'ৰা তন্ময় ফটোগ্ৰাফাৰক অলপ সহায় কৰি দিছে। আপুনি ভিডিঅ'ৰ লগত গৈ গৈ মানে আপুনি এক্সপাৰ্ট হৈ গ'ল মানে আমাৰ ওচৰত গৈছিলে বোলে, হয় নি? চাইছিলে বোলে প্ৰগ্ৰেম। এতিয়া তুমি এটা হাতে হেৰি ইয়াত কৰি দিয়া নাই, এইটো বস্তু এনেকৈ দিয়া, সেইটো এইভাগে এনেকৈ দি দিয়া। অঁ গুড। এতিয়া লুকছ এইফালে দিবা। ধৰিব লাগিব এনেকৈ? নাই নাই তুমি ধৰিব নালাগে, ঠিক আছে। ধন্যবাদ ভাৰ্গৱ। বৰ্তমান আমাৰ এই ফটোশ্বুট চলি আছে আজি। বেছি হাতখন ওপৰত নিদিয়ে। ছাৰ হাই কৈ দিওঁ। হেল্ল'। প্ৰাঞ্জল ছাৰ আমাৰ অসমৰ এজন ভাল ডিজাইনাৰ। অঁ ঠিকে আছে। হাতখন থৰঙা লাগিছে, অকণমান ভালকৈ দেখাই দিওঁ ফটোখন। এয়া ফটোবিলাক আৰু ইয়াৰে ভাল ভাল ফটো কিছুমান মেগাজিনত পাব্লিছ হ'ব। এইটো হেৰি পৰা হয় নি? এইটো অকল পাতৰ পৰা হয় নি? এইটো নহয়, এইটো অকল পাতৰ পৰা হয়। পাতৰ পৰা হয়, দেখি কিন্তু তেনেকুৱা লাগিছে। এয়া চাওকচোন ৰেবাব টেঙা গছৰ ডালত ইমানেই লাগিছে, গছৰ ডাল হাউলি চটৰ ওপৰত পৰি গৈছে। ঘৰখন ফল ফুলেৰে ভৰি আছে। এই ধুনীয়া ফুলনিখনৰ আৰু শাক পাচলি কৰিছে এয়া আমাৰ খুৰী। কিমান ধুনীয়াকৈ চটৰ ওপৰত কৰিছে, আমাৰ ভিডিঅ' কৰিবলৈকে বা ফটোশ্বুট কৰিবলৈকে সুবিধা হৈছে। আজি আমাৰ ফটোশ্বুটটো প্ৰায় শেষ হৈছে। আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। লগতে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। তেন্তে আজিলৈ আহিছোঁ, ধন্যবাদ।